হাই হেল্ল' মানে মোৰ অসমবাসী আপোনালোক মোৰ এই ভিডিঅ'টোলৈ স্বাগতম জনাইছোঁ। আপোনালোকে যদি কোনোবা নতুনকৈ চাই আছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব, বেল আইকনটো প্ৰেছ কৰিব, আহিবলগীয়া নতুন ভিডিঅ' বলক যেতিয়া পোনপটীয়া এখন নটিফিকেশ্যন আপোনালোকৰ তালৈ যায়। তেনেহ'লে ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। আজি ভিডিঅ'টো বলক। বি-বয়ছক কল কৰিম। বি-বয়ছ ভাই ই মানে চেলুট হয়। বি-বয়ছ ভাই নেক্সট লেভেল ব্লগাৰ। অসমৰ পৰা এই লেভেলৰ মানে কনফিডেন্স লেভেল কি ক'ম, ধৰিব না ফোনটো। বি-বয়ছে ফোন কৰিছিলে, এক ছেকেণ্ড মই বি-বয়ছৰ ফোন লগামে ভাই, মোৰ ফেভাৰেট ব্লগাৰ বি-বয়ছ। तुझे कैसे बताऊं यारा तेरे बिन मुझसे হেল্ল' ভাই। কি কৰি আছা? মই কিবা বেলেগত গেছিলিম। তাৰ মানে কেছটো কি, মই ইউটিউবত লাইভ কৰি আছিলো, অ চবে ভাই তোমাক ফোন কৰিব দি আছে। এতিয়া মানে বৰ্তমান মানে লাইভটো চাই আছে 10,000 মানুহে, তোমাৰ কথাটো শুনি আছে ভাই, কিবা এটা কৈ দিয়া। का बोलू रे बाबा। एक स्पाई भाई एक ही बात बता दो भाई, इतना कॉन्फिडेंस कहाँ से मिलता है भाई वीडियो में? बस वो आप सबने सीखे रे बाबा। काय को आप सबके वो देख देख के आ गया ऐसे। ন যিটো ৰিচেণ্ট ভিডিঅ' বনাইছা ভাই, মই তাৰ মানে পাগল হৈ গৈছো, যিটো তুমি মানে কি কম আৰু ভাই। নেক্সট লেভেল। আৰু নেক্সট ভিডিঅ' কেতিয়া হ'ব? নেক্সট ভিডিঅ' কেনেকুৱা কেতিয়া হ'ব? আহিব 2 দিন মান থাকি। এ বঢ়িয়া বঢ়িয়া। তো বি বয়ছ মৰা স্বামীটো উল্টাং পাল্টাং হয় দেই। একো নাই। তো বি বয়ছ আপোনালোকে যদি চোৱা নাই চাব, পাগল হৈ যাব। কৈছো এটাই কৈছো, পাগল হৈ যাব। আৰে বাবা। ঠিক আছে, থেংক ইউ দা। বি বয়ছ ফোন কৰিলো, চবৰে ৰিকুৱেষ্ট ৰাখিলো।